Hello everyone. আজি আকৌ আহিলো এটা গুৰুত্বপূৰ্ণ ভিডিঅ লৈ আপোনালোকলৈ। আপোনালোক বহুতৰে চাগে আৰ্নিং আহিছে লাহে লাহে আৰু হয়তো কোনোৱে পে আউট টু পাইছে। এনেকুৱা মুহূৰ্তত কিছুমান বিসংগতি দেখা পোৱা গৈছে মনিটাইজেচনৰ। তাৰে এটি বিষয় লৈ আজি ভিডিঅটি লৈ আহিছো। আপোনালোকৰ যিসকলৰ অলৰেডি আৰ্নিং হৈ গৈছে পে আউটৰ সময় হৈছে তেওঁলোকৰ এটা নতুন সমস্যা দেখা পোৱা গৈছে হেতু হৈছে টেক্স ইনফৰমেশন তেওঁলোকে যেতিয়া মনিটাইজেচনটো সেটআপ কৰে একাউন্ট সেটআপ কৰে টেক্স ইনফৰমেশনটো তেওঁলোকে ভুলতে বিজনেস দি পালে হয়তো ইন্ডিভিজুৱেল নিদিলে ভুলক্ৰমে বিজনেস কৰাৰ অৱস্থাতে সাবমিট কৰি দিলে তেনেকুৱা হলে আপুনি কেনেকৈ সলভ কৰিব তাৰ এটি ভিডিঅ লৈ আহিছো যদি আপোনাৰ তেনেকুৱা হৈ আছে টেক্স ইনফৰমেশনটো ইন্ডিভিজুৱেলৰ জাগাত ইন্ডিভিজুৱেলৰ ঠাইত যদি বিজনেস হৈ আছে তেনেহলে আপুনি কি কৰিব কেনেকৈ চেঞ্জ কৰিব ইন্ডিভিজুৱেল টু বিজনেস টু ইন্ডিভিজুৱেল কেনেকৈ চেঞ্জ কৰিব ই অত্যন্ত গুৰুত্বপূৰ্ণ আৰু প্ৰত্যাহ্বানমূলক ইমান সহজ নহয় মানে কৰাটো তথাপিও মেটাৰ ওপৰত বিশ্বাস ৰাখক বহুতৰে সলভ হৈছে প্ৰবলেমটো প্ৰথমে আপোনাৰ হোম পেজটো উলিয়াই লব ৰাইট হ্যান্ড সাইডৰ ওপৰত তিনডাল আঁচ দেখা পাব তাত টাচ কৰিব নহলেও আন কিছুমান মানুহৰ মোবাইলত ইনসাইডটো হোম পেজতে ইনসাইড দেখা পোৱা যায় ইনসাইডত ক্লিক কৰিলেও হ'ব যদি আপুনি ৰাইট হ্যান্ড সাইডৰ তিনডাল আঁচত ক্লিক কৰে তেতিয়া আপুনি আপোনাৰ সাইডত প্ৰফেশনাল মোড পাব প্ৰফেশনাল মোডৰ পেজটো যেতিয়া খোল খাব তাত স্ক্ৰল কৰিলে ওপৰলৈ স্ক্ৰিনখন ওপৰলৈ নিব তাত দেখিব হেকৰ ফালে সাপোৰ্ট আছে এই সাপোৰ্ট অপচনটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ মনিটাইজেচন দেখা পাব এতিয়া আপুনি মনিটাইজেচনত ক্লিক কৰিলে মেনেজ পে আউট বুলি স্ক্ৰিনখন ওপৰলৈ নিলে মেনেজ পে আউট বুলি এটা অপচন পাব তাত ক্লিক কৰিব তাৰ পিছত আপোনাৰ যিখন স্ক্ৰিন ওলাব তাৰ একেবাৰে হেকলৈ একেবাৰে তলৰ ফালে মেটা পে সাপোৰ্ট পাব মেটা পে সাপোৰ্টত ক্লিক কৰাৰ পিছত আপুনি টেক্স ইনফৰমেশন পাব টেক্স ইনফৰমেশনত ক্লিক কৰিব তাত গৈ আপুনি ৰাইটস মেনেজাৰ অপচনটো সিলেক্ট কৰিব আৰু ইস্যু থাকিব তলত টেক্স ইনফৰমেশন হেতু বাই ডিফল্ট আহিয়ে যাব আৰু এতিয়া আপুনি টেল আস এবাউট ইউৰ কোৱেশ্যনৰ ৰিকুৱেষ্ট বুলি যেটো অপচন থাকিব তাত টাইপ কৰিব মেটালৈ লিখিব যে মই কেনেকৈ বিজনেস মোৰ টেক্স ইনফৰমেশনটো বিজনেস মোডৰ পৰা ইন্ডিভিজুৱেল কৰিব পাৰো যেটো মই কৰিব পৰা নাই হেতু এটা মেইল ড্ৰপ কৰি দিলে মেইল সেন্ড কৰি দিলে আপোনালোকক তেওঁলোকে এটা ভাল ৰেসপন্স দিব আৰু এই কাৰণে কৈছো পজিটিভ হৈ থাকক ভাল হ'ব বি পজিটিভ এতিয়া আমি যি সকলে এটো চেক কৰিব কেনেকৈ চেক কৰিব কাৰ ইন্ডিভিজুৱেল হৈ আছে কাৰ ইন্ডিভিজুৱেল হোৱা নাই এটো আমি কেনেকৈ জানিম বহুত ইম্পৰ্টেন্ট কিন্তু পিছত আপোনালোকৰ যিমান আৰ্নিং থাকে একো আপুনি পে আউট লব নোৱাৰিব এটো সেই কাৰণে এতিয়া চাই লওক আৰু সময় থাকোতে পে আউট হোৱাৰ আগতে আপোনালোকে এই প্ৰবলেমটো সলভ কৰি লব বাৰবাৰ আপোনালোকে প্ৰফেশনাল ড্যাশবোৰ্ডখন উলিয়াই লব তাত আপোনালোকৰ পে আউট বুলি যেটো অপচন টুলস অলৰেডি খোল খাই আছে পে আউটস বুলি যেটো টুল খোল খাই আছে তাত যাব প্ৰফেশনাল ড্যাশবোৰ্ডৰ হোম পেজটোতে পাব আপোনালোকে এই যে দেখিছে এই পে আউটটোত ক্লিক কৰিব এইটো খোল খোৱাৰ পিছত আপোনালোকে এটা সেটিংস প্ৰশ্নবোধক চিন কোৱেশ্চন মাৰ্ক এটা আৰু সেটিংসৰ এটা সিম্বল পাব এইটো দেখিছেনে এই সেটিং সিম্বলটোত আপুনি ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে এই পেজটো পাব এই পেজটোত গৈ আপোনালোকে চালে গুটেখিনি বুজি পাব ইয়াতে পাব আপোনালোকৰ টেক্স ইনফৰমেশনটো বিজনেস হৈ আছে নে ইন্ডিভিজুৱেল হৈ আছে যদি ইন্ডিভিজুৱেল হৈ আছে কোনো কথা নাই যদি বিজনেস হৈ আছে তেনেহলে মই কোৱাৰ দৰে আপোনালোকে ইমিডিয়েট মেইল ড্ৰপ কৰক আৰু ইয়াৰ পৰা মানে ভৱিষ্যতৰ বিপদৰ পৰা পৰিত্ৰাণ পাওক